গুড মৰ্নিং ছাৰ। গুড মৰ্নিং এই যদু বোলাটো আজি নাই দেখোন। আজি প্ৰশ্ন সুধিম বুলি কোৱাৰ কাৰণে নাহিল নেকি সি? আহিব ছাৰ, মই স্কুল আহোঁতে তাক স্কুললৈ ওলাই থকা দেখি আহিছোঁ। তেনেহ'লে সি এতিয়ালৈকে কিয় আহি পোৱা নাই? ছাৰ সোমাব পাৰোঁনে? মই তোমাৰ কথাই পাতি আছিলোঁ, তুমিও নহা দেখি। বাৰু কোৱাচোন, তোমাৰ কিয় দেৰি হ'ল? কি ক'ব আৰু ছাৰ, জোতা যোৱাৰ কাৰণেই মোৰ দেৰি হ'ল। কি কথা কোৱা হেই, জোতা যোৱাৰ কাৰণেও দেৰি হ'ব পাৰেনে? তাৰমানে কাহিনীটো বেলেগ ছাৰ। আজি মানে আমাৰ ৰাতিপুৱাই মা আৰু দেউতাৰ কাজিয়া লাগিলে। দেউতাই এপাত আৰু মায়ে এপাত মোৰ জোতা লৈ পেলাই ইজনে সিজনক মাৰিবলৈ ৰৈ আছে। ময়ো স্কুললৈ ওলাই পেলাই জোতা যোৱাৰ কাৰণে ৰৈ আছোঁ। এজনে ইজনৰ গালে মাৰিলে জোতা এপাত ধৰিম আৰু। এইদৰে 10 মিনিটমান যোৱাৰ পিছত এজনে এপাত আৰু আনজনে এপাত ইজনে সিজনৰ গালে জোতা দুপাত মাৰি পঠিয়ালে। মই আৰু তৎক্ষণাত জোতাযোৰ ধৰি পিন্ধি আহিলোঁ। সেইকাৰণে অকণমান দেৰি হ'ল আৰু ছাৰ, বেয়া নাপাব আৰু আজিলৈ। ঠিক আছে যোৱা। তোমালোকৰ যে আৰু কাহিনীবিলাক আৰু দেই শুনি মোৰ মানে পেটৰ নাৰি ডাল হৈ যায়। বাৰু আজি তোমালোকক প্ৰশ্ন সোধাৰ কথা আছিল নহয়, এতিয়া আৰম্ভ কৰোঁ দেই। সোধক ছাৰ। প্ৰথমতে ৰমেনকে সোধো, তুমি কোৱা এবিধ পানীত থকা প্ৰাণীৰ নাম কোৱা। পানীত থকা প্ৰাণীৰ নাম ন ছাৰ, ভেকুলী। বাহ, পাৰিছা দেই। আৰু 3বিধ প্ৰাণীৰ নাম কোৱাচোন পানীত থকা। এয়ালে আৰু 3বিধ ক'বলৈ ক'লে, এনেই যেন তেন উত্তৰ দিছোঁ মই। কি কৈছা, অলপ ডাঙৰকৈ কোৱা। ছাৰ, ভেকুলী মাক, ভেকুলী বাপেক আৰু ভেকুলী গাৰ্লফ্ৰেণ্ড। এই অভদ্ৰ, এই কি কৈছা এইবিলাক? 3বিধ প্ৰাণীৰ নাম ক'বলৈ ক'লোঁ, এয়া ক'বলৈ আহিছা? ভালকৈ পঢ়ি অহা নাই তাৰমানে। বাৰু এইবাৰ যদুৱে কচোন, মানুহ আৰু বান্দৰৰ মাজত কি পাৰ্থক্য আছে? ছাৰ, মানুহ আৰু বান্দৰৰ মাজত পাৰ্থক্যটো হ'ল আমি মানুহক বান্দৰ বুলি ক'ব পাৰোঁ, কিন্তু বান্দৰক কেতিয়াও মানুহ বুলি ক'ব নোৱাৰোঁ। সঁচাকৈ জধামূৰ্খ দেই তোমালোক। মানুহ আৰু বান্দৰৰ পাৰ্থক্য তেতিয়াহ'লে এইটোহে হ'লগৈ আৰু। নপঢ়াওঁহে তোমালোকক। মোৰ পিৰিয়ডটো তোমালোকে মিছ কৰিবা আজি, মই ওলাই গুচি যাম। আৰু এটা পিৰিয়ড মিছ কৰিলে কি হয় তোমালোকে জানাই নহয় চাগে। জানো ছাৰ, মই এবাৰ কোৱা শুনিছিলোঁ, আমাৰ কাষৰ ছোৱালীজনীয়ে মাক দেউতাকক ক'লে মোৰ এটা পিৰিয়ড মিছ হ'ল। লগে লগে দেউতাক বেহুচ, মাকৰ হাৰ্ট ফেইল কৰিলে, আৰু মোৰ দাদাই হেনো ঘৰৰ পৰা 3 মাহৰ কাৰণে পলায়ন কৰিলে। তোমালোক সঁচাকৈ জধামূৰ্খহে। কি উত্তৰ দিবলৈ আহিছে এইবিলাক? লাজ চৰম নাই আৰু তোমালোকৰ ন? বাৰু লাষ্ট প্ৰশ্ন মধুৱে কচোন, ব্ৰিটিছৰ সাম্ৰাজ্য কিমান বহল আছিলে? ছাৰ, ব্ৰিটিছৰ সাম্ৰাজ্য আমাৰ বুৰঞ্জী কিতাপৰ 23 পৃষ্ঠাৰ পৰা 50 পৃষ্ঠালৈ বহল আছিলে ছাৰ। তোমালোক জধামূৰ্খই, নপঢ়া তোমালোকক আজিৰ পৰা মই যাওঁ তোমালোকৰ ক্লাছৰ পৰা মই। কালিৰ পৰা এটা বেলেগ মাষ্টৰ পঠাম তোমালোকক, ৰ'বা। খুব পিটন দি পঢ়াব লাগিব, এনেদৰে নহ'ব তোমালোকক। খুব বদমাছ হৈ গৈছা চব।